পানী তিয়াই লৈছোঁ। আমখিনি কটাৰ আগত নিমখ ঢালি লৈছোঁ এঠাবোৰ ওলাবৰ কাৰণে। অলপ চাফা কৰিব লাগিব, চুচি ল'ব লাগিব ক'লা অংশটো। অলপ সময় কাৰণে ইয়াত থৈ দিছোঁ যাতে আমৰ এঠাবোৰ ওলায়। এটা এটাকৈ উলিয়াই দিছোঁ ইয়াত। ঢালি লৈছোঁ। গুটিটো একেবাৰে উলিয়াই দিব লাগিব, গুটিটো থাকিলে তিতা হয়। পানীখিনি যাবৰ কাৰণে 1 ঘণ্টা ৰ'দত উলিয়াই দিওঁ। 1 ঘণ্টাৰ কাৰণে ৰ'দত দিছোঁ। আমখিনি কটাৰ পাছত 1 ঘণ্টা ৰ'দত দিছিলোঁ ইয়াৰ পানী ভাৱটো নাইকিয়া হ'বৰ কাৰণে। আম চাই নিমখ দিম, 200 গ্ৰামমান হ'ব নিমখ। ৰ'দৰ পৰা 1 ঘণ্টা শুকুৱাই ৰাখিছিলোঁ, ৰ'দৰ পৰা লৈ আহিলোঁ। ভালকৈ মিলাই লওঁ নিমখখিনি। নিমখখিনি সানি লোৱাৰ পাছত বৈয়ামটোত 3 দিনমান ভৰাই ৰাখিম ফ্ৰিজত। ঢাকনিখন মাৰি 3 দিন ফ্ৰিজত ৰাখিম। নিমখ পানী দিয়া আমৰ পৰা পানীখিনি উলিয়াই লৈছোঁ। আৰু এইখিনি পানী পেলাই নিদিওঁ, এইখিনি আচাৰত ব্যৱহাৰ কৰিম। এইখিনি ৰ'দত দিম এতিয়া। গুটি লৈছোঁ, জিৰা লৈছোঁ, চফ লৈছোঁ, আৰু এয়া ধনিয়া গুড়ি লৈছোঁ, আৰু এয়া জলকীয়া গুড়ি লৈছোঁ। চফ গুটিখিনি অলপ গৰম কৰি লওঁ। আৰু জিৰাখিনিও দি দিছোঁ। আচাৰৰ কাৰণে মছলাবোৰ ভাজি ল'লে ভাল হয় খাবলৈ। বেছি মিহিকৈ খুন্দিব নালাগে, আচাৰৰ কাৰণে অলপ দখৰাই থাকিলে বেছি ভাল হয়।
নিমখ লৈছোঁ 2 চামুচ আৰু জলকীয়া গুড়ি লৈছোঁ 2 চামুচ, হালধি লৈছোঁ 2 চামুচ আৰু এয়া ধনিয়া গুড়ি লৈছোঁ 2 চামুচ আৰু এয়া চফ জিৰা মিঠি গুটিখিনি খুন্দি ল'লোঁ। কালাৰৰ কাৰণে কিনা জলকীয়া গুড়ি আকৌ লৈছোঁ। মছলাখিনি দি দিছোঁ। জলকীয়া ঘৰতে খুন্দা গুড়ি এইখিনি দি দিছোঁ। নিমখ দিছোঁ। ধনিয়া পাউডাৰখিনি দিছোঁ। জলকীয়া পাউডাৰ কালাৰৰ কাৰণে দিছোঁ। এয়া হালধি। তেল কেঁচাকৈ ঢালিছোঁ, গৰম কৰি লোৱা নাই। প্ৰিয় দৰ্শক, মিনাজ কিটচেন এটোজা চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। এই আচাৰখিনি আপুনি চিচাৰ বৈয়ামতো থ'ব পাৰে, প্লাষ্টিকৰ বৈয়ামতো থ'ব পাৰে। ইয়াত নেমু ব্যৱহাৰ কৰা নাই আৰু ভিনেগাৰো ব্যৱহাৰ কৰা নাই। গছৰ জুই খাব পাৰি, কেতিয়াও বেয়া নহয় এনেকৈ আচাৰ বনালে। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ওচৰত থকা বেলটো চুই দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব। মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। ডাৱৰীয়া বতৰতে বনাইছোঁ আচাৰখিনি, কোনো অসুবিধা নহয়। আমৰ পৰা পানী যিখিনি উলিয়াই থৈছিলোঁ, নিমখ দিয়া আমৰ পানীখিনি, সেই পানীখিনি ইয়াত কাম দিব। সেই আচাৰৰ ওপৰতে দি দিম। যোৱা বছৰ বনোৱা আচাৰ আমৰ, এতিয়ালৈকে একো বেয়া হোৱা নাই, আমি খাই আছোঁ। এইটো ষ্টাইলতে বনাইছিলোঁ। আৰু এইখিনি দীঘলকৈ কাটিছিলোঁ, এইখিনি টুকুৰা কৰি লৈছোঁ।
প্ৰিয় দৰ্শক, মোৰ ভিডিঅ'টি মনোযোগেৰে চোৱাৰ বাবে ধন্যবাদ। মিনাছ কিচেন A to Z চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেলটো চুই দিব। আকৌ এটি নতুন ভিডিঅ'লৈ আহিম, আকৌ লগ পাম। বাই বাই।